নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল ভিগোছ এডুটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় আৰু এটা খুব ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ, অৰ্থাৎ ৰাসায়নিক সংকেতৰ ওপৰত। আৰু এই ৰাসায়নিক সংকেত কেনেদৰে লিখিব লাগে আজি ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ। আৰু গম পাইছে ৰাসায়নিক সংকেত দেখাৰ লগে লগে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে খুব এই সংকেতবিলাক দেখিলে অকণমান প্ৰায় ছাত্ৰ ছাত্ৰীয়ে ভয় খায়, NaCl, CaCl2 বা মেগনেছিয়াম হাইড্ৰক্সাইড। গতিকে এইবিলাকনো কেনেকৈ লিখিব পাৰি তাক অতি সহজ ৰূপত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি এটা ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো চোৱাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবিলাক সংকেত লিখিবলৈ টান পাই আছিল এই ভিডিঅ'টোৰ জৰিয়তে খুব সহজতে লিখিব পাৰিব। আৰু বিশেষকৈ নৱম শ্ৰেণীৰ ক্লাছৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যদিও ই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও উপকাৰ হ'ব, কাৰণ নৱম শ্ৰেণীত ইয়াক শিকি যায়, কিন্তু প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী আকৌ দশম শ্ৰেণীত সেইখিনি কথা পুনৰাবৃত্তি নথকাৰ কাৰণে ৰসায়ন বিদ্যাৰ যিকেইটা চেপ্টাৰ আছে প্ৰায়কেইটা চেপ্টাৰতে এনেবিলাক সংকেতৰ প্ৰয়োজনীয়তা থাকে, আৰু সেই সংকেতবিলাক তাত ভালদৰে লিখিব নোৱাৰাৰ কাৰণে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণেই হওক বা এচিড ক্ষাৰক আৰু লৱণেই হওক বা ধাতু অধাতুৱেই হওক বা কাৰ্বনৰ চেপ্টাৰটোতে হওক, এই সকলোবিলাক চেপ্টাৰতে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। গতিকে আজিৰ ভিডিঅ'টো মূলতঃ নৱম শ্ৰেণী হওক দশম শ্ৰেণী হওক বা প্ৰায়বিলাক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিসকলে ৰসায়ন বিদ্যাৰ প্ৰতি আগ্ৰহ আছে বা বিভিন্ন ধৰণে সংকেত লিখিবলৈ চেষ্টা কৰি আছে যদিও পৰা নাই, সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি ভাবিছোঁ। তেন্তে প্ৰথমতে আমি জানি ল'ম এই ৰাসায়নিক সংকেতনো আচলতে কি, আৰু ইয়াক যদি আমি ক'বলৈ যাওঁ আৰু ছাত্ৰ ছাত্ৰীসকলে গম পাইছে ৰাসায়নিক সংকেত মানেনো কি, যে ছ'ডিয়াম ক্লৰাইডটো দিলে আমি তাক NaCl এনেধৰণৰ ৰূপত লিখিব লাগে, বা যাক আমি ক'লে এনেধৰণে ক'ব পাৰোঁ যে এটা যৌগৰ ৰাসায়নিক সংকেত হ'ল তাৰ সংযুতিক প্ৰতীকী ৰূপত উপস্থাপন কৰা ব্যৱস্থা। গতিকে যৌগ এটাত থকা যিবিলাক মৌল সেইবিলাকৰ সংকেত আৰু সিহঁতক সংকেত অৰ্থাৎ সিহঁতৰ প্ৰতীকী চিহ্নৰ ওপৰত এটা বিশেষ ব্যৱস্থাৰ দ্বাৰা উপস্থাপন কৰা এটা প্ৰণালী। অৰ্থাৎ উদাহৰণস্বৰূপে আমি ছ'ডিয়াম ক্লৰাইডটো ৰাসায়নিক সংকেত হিচাপে NaCl বুলি লিখোঁ, বা কিয় লিখিলোঁ বা কেনেকৈ হ'ল এইখিনি কথাই আজি ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম। এতিয়া ৰাসায়নিক সংকেত লিখিবলৈ আমি জানিব লাগিব মূলতঃ কেইটামান কথা, আৰু বিশেষ ডাঙৰ ডাঙৰ কিছুমান কথা নহয়, সৰু সৰু কেইটামান কথা প্ৰথমতে আয়ত্ব কৰি ল'ব লাগিব, আৰু সেই আয়ত্ব কৰি লোৱা কথাকেইটা আমি কেইটামান নিয়মৰ মাজেদি উপস্থাপন কৰিলে ৰাসায়নিক সংকেতবিলাক শুদ্ধ ৰূপত লিখা হৈ যাব। তেন্তে আমি প্ৰথম জানিব লাগিব মৌলবিলাকৰ চিহ্ন। এতিয়া যিবিলাক যৌগত গঠন কৰা যিবিলাক মৌল থাকে এই মৌলবিলাকৰ আমি চিহ্ন জানিব লাগিব। দ্বিতীয়তে আমি জানিব লাগিব মৌলবোৰৰ যোজন ক্ষমতা বা যোজ্যতা, আৰু এই দুইটা বস্তু জনাৰ পিছত আমি লিখাৰ নিয়মকেইটা জানিব লাগিব, আৰু জানি পেলাই আমি যৌগবিলাকৰ সিহঁতৰ ৰাসায়নিক সংকেত হিচাপে উপস্থাপন কৰিব পাৰিম। তেন্তে আমি প্ৰথমতে যাম এতিয়া মৌলবিলাকৰ চিহ্ন। তেন্তে আমি জানো আমাৰ প্ৰকৃতিত আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা বহুত আছে, বা আধুনিক পৰ্যাবৃত্ত তালিকাখনো আমি দেখিছোঁ। ইমানবিলাক মৌলৰ নাম আমি মনত ৰখাটো অসম্ভৱ, গতিকে গোটেইখিনি তালিকা নৱম শ্ৰেণী বা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে মনত ৰখাৰ প্ৰয়োজনীয়তাও নাথাকে। গতিকে এটা খুব চমু প্ৰক্ৰিয়াৰ দ্বাৰা আমি কামটো সমাধা কৰিম। আমি প্ৰথমতে আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ পৰা প্ৰথম 20টা মৌল আমি বাছি ল'ম। আজি ৰাসায়নিক সংকেত লিখিব বুলিয়েই নহয়, এই প্ৰথম 20টা মৌল জনাটো কিন্তু আমি ৰসায়ন বিদ্যা আয়ত্ব কৰাৰ প্ৰথম প্ৰাৰম্ভিক পৰ্যায় বুলি ক'ব পাৰোঁ, কাৰণ প্ৰায়বিলাক ক্ষেত্ৰতে প্ৰথম 20টা মৌলৰ প্ৰয়োজনীয়তা থাকে। যোজ্যতাৰ জ্ঞানেই হওক বা ইলেক্ট্ৰনীয় বিন্যাসেই হওক, এই সকলোবিলাকৰ কথাৰ ক্ষেত্ৰত প্ৰথম 20টা মৌলকে উদাহৰণ হিচাপে লৈ জনা যায়। আৰু এই প্ৰথম 20টা মৌল ছাত্ৰ ছাত্ৰীসকলে একাধিক ক্ৰমানুসাৰে জানি লোৱাটো ভাল। গতিকে প্ৰথম 20টা মৌলৰ নাম আৰু প্ৰথম চিহ্ন ছাত্ৰ ছাত্ৰীসকলক দিম। ভিডিঅ'টো চোৱাৰ পিছত লগে লগে ছাত্ৰ ছাত্ৰীসকলে একাধিক ক্ৰমে এই প্ৰথম 20টা মৌলৰ নাম আৰু চিহ্ন মনত ৰাখিবলৈ চাব। গতিকে প্ৰথম দেখুৱাইছোঁ প্ৰথম 10টা মৌল। আমি জানো যে আমাৰ প্ৰথমটো মৌল হাইড্ৰজেন, দ্বিতীয়টো মৌল হিলিয়াম, বা এনেকৈনো হাইড্ৰজেনক কিয় প্ৰথম স্থান দিলে এই সম্পৰ্কে আধুনিক পৰ্যাবৃত্ত তালিকা বা পৰ্যাবৃত্ত তালিকা বুলি যিটো চেপ্টাৰ আছে দশম শ্ৰেণীত জানিব পাৰিব। অৰ্থাৎ হাইড্ৰজেনৰ, বা মই চমুকৈ কৈ থৈছোঁ, বা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই যিটো চেপ্টাৰত এই নামাকৰণখিনি দিয়া আছে, ৰাসায়নিক সংকেত লিখাৰ পদ্ধতিখিনি দিয়া আছে, তাৰ পিছৰ চেপ্টাৰটোতে পৰমাণুৰ গঠনতহে আচলতে কথাখিনি ক্লিয়াৰ হয়, যোজ্যতা কি বা হাইড্ৰজেনক কিয় 1 নম্বৰত দিলোঁ। হাইড্ৰজেন পৰমাণুত প্ৰ'টনৰ সংখ্যা এটা, সেইকাৰণে আমি তাৰ প্ৰ'টনৰ সংখ্যা বা তাৰ পৰমাণু ক্ৰমাংক আমি 1 বুলি কওঁ, সেইকাৰণে তাক আমি 1 নম্বৰত ৰাখোঁ। বা হিলিয়ামত 2টা থাকে সেইকাৰণে 2। এনেধৰণে প্ৰ'টনৰ সংখ্যা বা পৰমাণু ক্ৰমাংক অনুযায়ী আমি চিৰিয়েল কৰিছোঁ, আৰু চিৰিয়েল কৰা প্ৰথম আমি 20টা মৌলক আমি প্ৰথমতে জানি ল'ম।
গতিকে প্ৰথম হাইড্ৰজেন, দ্বিতীয়তে হিলিয়াম, তৃতীয়তে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। এতিয়া একাধিক্ৰমে প্ৰথম নামখিনি ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব আৰু নামখিনি মনত ৰাখি হোৱাৰ পিছত ইহঁতৰ চিহ্নবিলাক মনত ৰাখিব। এতিয়া চিহ্নবিলাক কেনেকৈ লিখা হয়, হাইড্ৰজেনটো আমি সিহঁতৰ ইংৰাজী নামৰ পৰা যদি চাবলৈ যাওঁ এইচ লেটাৰৰ দ্বাৰা আৰম্ভ হৈছে, গতিকে হাইড্ৰজেনৰ চিম্বল এইচ। একেদৰে হিলিয়াম নামটো আকৌ ঠিক তেনেকৈ এইচৰ পৰাই আৰম্ভ হৈছে। এতিয়া হাইড্ৰজেনৰ নিচিনাকৈ যদি হিলিয়ামকো এইচ দি থওঁ তেন্তে কোনটো হাইড্ৰজেন কোনটো হিলিয়াম আমাৰ বাচিবলৈ অসুবিধা হ'ব। সেইকাৰণে আমি হিলিয়ামৰ ক্ষেত্ৰত আৰু এটা লেটাৰ ছেকেণ্ড লেটাৰ ইউজ কৰিম HC। এতিয়া ফাৰ্ষ্ট লেটাৰ আমি কেপছত লিখিম, বৰফলাত লিখিম আৰু ছেকেণ্ড লেটাৰটো স্মল লেটাৰত লিখিম। সেইকাৰণে হিলিয়ামৰ চিম্বল হ'ল HC। এনেধৰণে বাকী সকলো মৌলৰ ক্ষেত্ৰত সিহঁতৰ নামটোৰ প্ৰথম চিহ্নটো বা দ্বিতীয়টো আৰু মাজৰটোৰ সৈতে মিলাই সিহঁতৰ চিহ্নবিলাক লিখা হয়। বা আমি এতিয়া মনত ৰাখিবলৈ ভাল পাম লিথিয়াম Li, বেৰিলিয়াম Be, বৰণক বি দিয়াৰ কাৰণে বেৰিলিয়াম হৈ পৰিল Be, কাৰ্বন C, নাইট্ৰজেন N, অক্সিজেন O, ফ্ল'ৰিন F, নিয়ন Ne। ঠিক তেনেকৈ আমি পিছৰ মৌললৈ গৈছোঁ। আমাৰ 11 নম্বৰত আছে ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফছফৰাছ, ছালফাৰ, ক্লৰিন, আৰ্গন, পটেছিয়াম আৰু কেলছিয়াম। এতিয়া আমি নিশ্চয় আগৰ 10টা মৌলৰ ক্ষেত্ৰত কৈ আহিলোঁ যে সিহঁতৰ ইংৰাজী নামটো ফাৰ্ষ্ট লেটাৰটো ব্যৱহাৰ কৰিছোঁ। তেন্তে ছডিয়ামটো যদি আমি ইংৰাজীত লিখিবলৈ যাওঁ সি ষ্টাৰ্ট হ'ব এছৰ পৰা, কিন্তু আমি ইয়াৰ চিহ্নটো লিখিছোঁ এনৰ পৰা বা Na বুলি লিখিছোঁ। ইয়াৰ কাৰণ হ'ল ছডিয়াম নামটো উৎপত্তি হৈছে নেট্ৰিয়াম নামৰ শব্দৰ পৰা। গতিকে এনে কেইটামান আমি মৌল পাম যেনে ছডিয়াম, পটেছিয়াম বা আইৰণ বা কোপাৰ। এই নামবিলাক সিহঁতৰ নামৰ ফাৰ্ষ্ট লেটাৰটো ব্যৱহাৰ নকৰি সিহঁতৰ উৎপত্তি হোৱা নামটোৰ পৰা লোৱা হ'ল, যাৰ কাৰণে ছডিয়াম নেট্ৰিয়াম শব্দৰ পৰা উৎপত্তি হোৱাৰ কাৰণে তাৰ চিহ্ন হ'ল Na। বা মেগনেছিয়াম Mg থাকি গ'ল, এলুমিনিয়াম Al, সিলিকন Si, ফছফৰাছৰ P, ছালফাৰৰ S, ক্লৰিনৰ Cl, আৰ্গনৰ Ar, পটেছিয়ামৰ K। এতিয়া পটেছিয়াম P পৰাহে আমি লিখিম ফাৰ্ষ্ট লেটাৰটো, কিন্তু মই কৈছোঁ যে পটেছিয়াম নামটো সিহঁতৰ তাৰ উৎপত্তি নামৰ পৰা লোৱা হৈছে, কেলিয়াম শব্দৰ পৰা লোৱা হৈছে, যাৰ কাৰণে পটেছিয়ামৰ চিম্বল K আৰু কেলছিয়ামৰ Ca। গতিকে প্ৰথম 20টা মৌল ছাত্ৰ ছাত্ৰীসকলে একাধিক্ৰমে মনত ৰাখি ল'ব। প্ৰথম কাম আমি ৰাসায়নিক সংকেত লিখিবলৈ গ'লে সেইটো কাম কৰি ল'ম আৰু নাম মনত ৰখাৰ লগে লগে সিহঁতৰ চিহ্নকেইটা আমি মনত ৰাখি ল'ম। আৰু এই 20টা মৌলৰ নামটো আমি প্ৰাৰম্ভিক হিচাপত লৈছোঁ আৰু ই আমাক কেইবাটাও ক্ষেত্ৰত সহায় কৰিব আৰু ক্ৰমান্বয়ে এই সংখ্যাটো ছাত্ৰ ছাত্ৰীসকলে ক্ৰমানুসাৰে আগবঢ়াই গৈ থাকিব পাৰিব। আৰম্ভণিহে কৰিছোঁ বুলি কৈছোঁ, গতিকে আমি এটা সৰু যাতে সহজতে আমি কেনেকৈ শিকিব পাৰোঁ সেই পদ্ধতিৰ কাৰণে এনেধৰণে শিকাইছোঁ। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক লাগিব আধুনিক পৰ্যাবৃত্ত তালিকাত থকা আন কেইটামান প্ৰয়োজনীয় মৌলৰ নাম আৰু চিহ্ন। এতিয়া মই আগৰ কেইটাত চিৰিয়েল নাম্বাৰ দিছিলোঁ 1, 2, 3 কে 20 লৈকে দিছোঁ। এতিয়া মই কিন্তু চিৰিয়েল নাম্বাৰ দিয়া নাই। আমাক প্ৰয়োজন হোৱা যিকেইটা মৌলৰ দ্বাৰা যৌগৰ গঠন হয় বা যিবিলাক মৌলৰ দ্বাৰা গঠিত যৌগৰ কথা আমাক সঘনাই দৰকাৰ হৈ থাকে, তেনেকুৱা কেইটামান মৌলৰ মই নাম আৰু চিহ্ন বাছি পেলাই দিছোঁ আৰু ইয়াতে ব্লেংক ৰাখি থৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে যদি নতুন মৌল এটাৰ লগত চিনাকি হৈ যায় এনেকৈ ব্লেংক ৰাখি তাত ক্ৰমান্বয়ে সেইবিলাক এড কৰিব পাৰিব। গতিকে কি প্ৰয়োজনীয় বুলি ভাবি দিছোঁ মন কৰিব। বেৰিয়াম যাৰ চিহ্ন Ba, জিংক আমাক দৰকাৰ হ'ব যাৰ চিহ্ন Zn, লেড যাৰ চিহ্ন Pb, চিলভাৰ যাৰ চিম্বল চিলভাৰ মানে ৰূপ Ag, ওৰাম মানে আমি যাক সোণ বুলি কওঁ Au, কোপাৰ যাক তাম বুলি কওঁ Cu, আইৰণ যাক আমি লোহ বা লোহা বুলি কওঁ Fe, আয়োডিন আমাক দৰকাৰ হ'ব আয়োডিনৰ I, ব্ৰমিনৰ Br, মাৰ্কাৰী Hg। এতিয়া আমি এইকেইটা চিহ্ন মনত ৰাখি ল'ব লাগিব। ইয়াতে কনফিউজন এটা আছে, মই দেখুৱাই দিওঁ যে বেৰিয়ামৰ Ba আৰু এটা মৌল লিখিছিলোঁ বেৰিলিয়ামৰ B, এইটো এটা মনত ৰাখিব। আৰু ঠিক তেনেকৈ বাকী এইকেইটা যে আইৰণৰ Fe, আয়োডিনৰহে I, আইৰণ বুলি কোৱাৰ লগে লগে I বুলি বুজিবলৈ যায়, আইৰণ ফেৰাম শব্দৰ পৰা Fe, কিন্তু আয়োডিনৰহে চিম্বল I। আৰু ঠিক তেনেকৈ কোপাৰো কিউপ্ৰাছ শব্দৰ পৰা যাৰ চিম্বল উৎপত্তিৰ নাম কিউপাছ শব্দৰ পৰা Cu। গতিকে এইকেইটা মৌলৰ নাম আৰু চিহ্ন মনত ৰাখি লোৱাৰ পিছত আমি ছেকেণ্ড ষ্টেপটোলৈ যাম। এইবাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন হ'ব মৌলবিলাকৰ যোজন ক্ষমতা বা যোজ্যতা। এতিয়া ছাত্ৰ ছাত্ৰীসকলে চমুকৈ বুজিবলৈ গ'লে যোজ্যতা মানে হ'ল যোজন ক্ষমতা। এটা মৌলই কেইটাৰ লগত যুঁজিব পাৰে। এটা সৰু উদাহৰণৰ সহায়ত যদি আমি চাবলৈ যাওঁ,
এটা অক্টোপাছ যাৰ 8খন ঠেং আছে বুলি ক'ম আৰু ঠিক তেনেকৈ আমি এটা মানুহ যাৰ আমাৰ 2খন হাত আছে এতিয়া আমাৰ এখন হাতত আমি এটা অক্টোপাছৰ যদি এনেকৈ ঠেং ধৰিবলৈ যাওঁ তেন্তে সেই অক্টোপাছটোৰ 8খন ঠেং ধৰিবলৈ আমি 2খন হাতে যদি তাক ধৰিবলৈ যাওঁ 4টা মানুহৰ প্ৰয়োজন হ'ব মানে সেই অক্টোপাছটোৰ হাত বুলি বা ঠেং কেইখনৰ লগত আমাক যুঁজিবলৈ আমাৰ 4টা মানুহৰ প্ৰয়োজন হ'ব ঠিক তেনেকৈ প্ৰতিটো মৌলৰে আন মৌলৰ লগত যুঁজিব পৰা কেপাচিটিও বেলেগ বেলেগ হয় যেটোক আমি যুজ্যতা বুলি ক'ম সহজ অৰ্থত বুজিবলৈ গ'লে কিন্তু প্ৰকৃত অৰ্থত আমি ইয়াক বুজিবলৈ গ'লে যুজ্যতা আসলতে কেনেদৰে চোৱা হয় আমি ইলেক্ট্ৰনীয় বিন্যাসৰ বিষয়ে পাম নৱম শ্ৰেণীত এইখিনি কথা শিকাৰ পিছতহে আছে কিন্তু দশম শ্ৰেণীৰ বাবেও যেহেতু প্ৰস্তুত কৰিছো বুলি কৈছো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইলেক্ট্ৰনীয় বিন্যাসৰ বিষয়ে জানে যে মৌলবিলাকৰ ইলেক্ট্ৰনবিলাক আমি যদি সজাই যাওঁ আমি সজাই গ'লে সিহঁতৰ বহিতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব সেই সংখ্যাটো সদায় সিহঁতে পূৰ কৰিব বিচাৰিব মানে বহিতম কক্ষটো পূৰ কৰিব বিচাৰে এতিয়া বহিতম কক্ষটো পূৰ কৰিবলৈ যাওঁতে বহিতম মানে শেষৰ কক্ষটো ইলেক্ট্ৰন প্ৰটোন নিউট্ৰন অলৰেডি যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰমাণুৰ গঠন পঢ়িছে গম পাইছে মই কিহৰ বিষয়ে ক'ব বিচাৰিছো গতিকে সেই ইলেক্ট্ৰনবিলাক পূৰ কৰিবলৈ যাওঁতে বহিতম কক্ষত বোলে 8টা ইলেক্ট্ৰনৰ দ্বাৰা পূৰ হয় আছে তাৰ মাত্ৰ 6টা ইলেক্ট্ৰন এতিয়া দৰকাৰ হ'ব তাক 2টা ইলেক্ট্ৰন তেনে সি 2টা ইলেক্ট্ৰন লৈ পেলাই 8টাৰ দ্বাৰা পূৰ হ'ব পাৰিব সেইকাৰণে তাৰ যুজ্যতা 2 আকৌ কোনোবা এটাৰ ক্ষেত্ৰত বহিতম কক্ষত 2টা আছে 8টাৰ দ্বাৰা পূৰ হয় কিন্তু সি এতিয়া বেলেগৰ পৰা 6টা ল'বলৈ নাযায় সি তাৰ যদি সি 2টা বেলেগক দি দিয়ে তেন্তে সি তাৰ বহিতম কক্ষটো খালী হৈ পৰিব আৰু সেইটো খালী হৈ পৰাৰ কাৰণে তাৰ পিছৰ কক্ষটো তাৰ বহিতম কক্ষ ৰূপে ফিল আপ হৈ থাকিব এতিয়া সি 6টা নিবিচাৰি 2টা ত্যাগহে কৰিব এই ক্ষেত্ৰত 2 গতিকে এনে ধৰণে বহিতম কক্ষটো পূৰ কৰিবলৈ যাওঁতে যিমানটা ইলেক্ট্ৰন গ্ৰহণ ত্যাগ বা ভাগ বতৰা হয় সেইটোৱে যুজ্যতা বা চমু অৰ্থত মৌলতাৰ যোজন ক্ষমতা পৰমাণুবিলাকৰ যোজন ক্ষমতাই হ'ল যুজ্যতা এতিয়া প্ৰথম 20টা মৌলৰ আমি যুজ্যতা চাম এতিয়া যুজ্যতা মনত ৰাখিবলৈ এটা খুব ভাল টেকনিক আছে আমি প্ৰথম সিৰিয়েলকে মৌলবিলাকক আমি লিখি লম সেইকাৰণে মই কৈছিল যে সিৰিয়েলকে যে জানিব লাগে প্ৰথম 20টা মৌলৰ যুজ্যতা সিৰিয়েলকে জানিলে অটোমেটিক ওলাই যায় কেনেকৈ যায় দেখুৱাইছো প্ৰথম আৰম্ভণি কৰিলো 1 হাইড্ৰোজেন তাৰ পিছত 1ৰ পৰা কমাই লিখিলো 0 গতি H আৰু H এই দুটা মনত ৰাখি ললো এতিয়া আমাৰ আসল বুদ্ধিটো আৰম্ভ হ'ব আমি জানো হিলিয়ামৰ পিছত লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন লিখি ললো এতিয়া 0ৰ পিছত আহিল 1 2 3 4 নেক্সট 4ৰ পৰা আৰু 5 নকৰো 4ৰ পৰা কমাম 3 2 1 0 এনেকৈ যেতিয়া আমি বহাই দিম ইয়াৰ এগেইনষ্টত যুজ্যতাবিলাক সবতে খাপ খাই পৰিব একেদৰে আমি পিছৰ কেইটা মৌলৰ ক্ষেত্ৰতো একেটা বুদ্ধি লগাম সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম কেলছিয়াম লিখি ললো এতিয়া নিয়ন 0ত শেষ হৈছিল তে 0ৰ পিছত আহিব 1 2 3 4 4ৰ পৰা কমিব 3 2 1 0 নেক্সট 1 2 প্ৰথম 20টাহে দিছো এই 20টা মৌলৰ যুজ্যতা এই পদ্ধতিটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব পাৰিব আৰু মনত ৰাখি অনায়াসে কাৰ যুজ্যতা কিমান ক'ব পাৰিব এইখনতে জনাও ছাত্ৰ ছাত্ৰীসকলক মই এই যুজ্যতাৰ চাৰ্টখন দিছো যি চাৰ্ট দিছো এইটা সাধাৰণ যুজ্যতা জেনাৰেল যুজ্যতা ইয়াৰ বাহিৰে কেইটামান মৌল আছে যি পৰিৱৰ্তী যুজ্যতা দেখুৱায় ইয়াত লিখা যুজ্যতাটোৰ উপৰিও আন বেলেগ বেলেগ কেইটামান যুজ্যতা দেখুৱায় যেনে সালফাৰৰ যুজ্যতা ইয়াত 2 দিছো এটো সাধাৰণ যুজ্যতা ইয়াৰ উপৰি ইয়াৰ আন দুটা যুজ্যতা আছে 4 আৰু 6 ঠিক তেনেকৈ ফসফৰাছৰ পৰিৱৰ্তী যুজ্যতা দেখুৱায় ইয়াত 3 লিখিছো আন এটা তাৰ পৰিৱৰ্তী যুজ্যতা হ'ল 5 গতিকে পৰিৱৰ্তী যুজ্যতাৰ সম্পৰ্ক পিছত পাব যেটো নৱম আৰু দশম শ্ৰেণী একদম সাধাৰণ পৰ্যায়ৰ কাৰণে শিকাইছো আৰম্ভণি পৰ্যায়ৰ কাৰণে শিকাইছো সেই কাৰণে সাধাৰণ যুজ্যতাৰ দ্বাৰা মনত ৰাখিব কৈছো এটা এনেকৈ মনত ৰখাৰ উপৰিও কেইটামান মৌল কিন্তু যুজ্যতা এনি টাইম এনি মোমেন্ট মনত ৰখাৰ প্ৰয়োজন এতিয়া সেইকেইটানো কি যিকোনো সময়তে যাক দৰকাৰ হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলৰ মনত সেই মৌলটোৰ নাম কোৱাৰ লগে লগে সেই যুজ্যতাটোৱে খুন্দিয়াব লাগিব তেনে মৌল কেইটামান মই ইয়াতে ষ্টাৰ মাৰ্ক কৰাই দিছো মানে তাক প্ৰয়োজনীয় কৰাই দিছো মানে দৰকাৰী বুলি যাতে ছাত্ৰ ছাত্ৰীৰ মনত থাকে দেখুৱাব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব হাইড্ৰোজেনৰ যুজ্যতা সকলো সময়তে 1 ঠিক তেনেকৈ দৰকাৰ হ'ব পাৰে বেৰিলিয়াম ঠিক তেনেকৈ কাৰ্বন ঠিক তেনেকৈ নাইট্ৰজেন ঠিক তেনেকৈ অক্সিজেন ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক ফ্লোৰিনৰ যুজ্যতা দৰকাৰ হয় ফ্লোৰিন মনত ৰখাটো ভাল সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম
সালফাৰ ক্লোৰিন পটাছিয়াম কেলছিয়াম এতিয়া মই যিকিটা ষ্টাৰ মাৰিছো এইকিটা এনি টাইম এনি মোমেন্ট মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে বাকি গোটেইখিনি মনত ৰখাটো প্ৰয়োজন কিন্তু এইকিটা দিছো যাতে এনি টাইম এনি মোমেন্ট ইয়াৰ ওপৰ আৰু যদি হাইলাইট কৰিবলৈ যাওঁ ম্যাক্সিমাম ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীসকলে অক্সিজেন ক্লোৰিন আৰু হাইড্ৰোজেন সোডিয়াম ম্যাগনেসিয়াম এইগিটাৰ কিন্তু এনি টাইম আৰু বিশেষভাৱে মনত ৰখাৰ প্ৰয়োজন একদম খেলিমেলি নোহোৱা কিন্তু গোটেইখিনিয়ে লাগিব মই যিগিটাৰ নাম কৈছো বা যিগিটা ষ্টাৰ মাৰি দিছো সেইগিটা যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি মনত ৰাখে গতে এইগিটা প্ৰথম 20টা মৌলৰ কথা কলো নেক্সট আনপ্ৰয়োজনীয় বুলি কৈ থৈছো গতে প্ৰয়োজনীয় যেতিয়া মৌল সিহঁতৰ গোটেইগিটাই আমাক যোজ্যতা লাগিব গতে প্ৰয়োজনীয় মৌলৰ ভিতৰত ৰাখিছিলো বেৰিয়াম বেৰিয়ামৰ যোজ্যতাও 2 এটা ভাল হল যে বেৰিলিয়ামৰো 2 বেৰিয়ামৰ 2 বেৰিলিয়ামৰ বি যেনিবা সিম্বল বেৰিয়ামৰ বি এই খেলিমেলিটো যাতে ছাত্ৰ ছাত্ৰীসকলে নকৰে সেই কাৰণে মই অনুকিয়াইছো জিংকৰ 2 লেডৰ 2 সিলভাৰৰ 1 ওৰামৰ 1 কোপাৰৰ 1 আৰু 2 দুটা যোজ্যতা পৰিৱৰ্তী যোজ্যতা দেখুৱাই জেনাৰেলি 1 থাকে কিন্তু কোনো ক্ষেত্ৰত 2 হয় আইৰণৰ 2 3 আয়োডিন আই ব্ৰমিনৰ 1 বা মাৰ্কাৰী যাক আমি পাৰা বুলি কওঁ 1 2 মই খালি ৰাখি দিছো ছাত্ৰ ছাত্ৰীসকলে এনেকৈ খালি ৰাখিব নতুন মৌলৰ লগত যেতিয়াই চিনাকি হ'ব সেই মৌলটোৰ নাম চিহ্ন আৰু যোজ্যতাটো লিখি মনত ৰাখিবলৈ চাব এনেকে ছাত্ৰ ছাত্ৰীসকলৰ যিমান বিলাক দৰকাৰী মৌলৰ সংখ্যা সেইবিলাক ক্ৰমান্বয়ে এখিনি আৰম্ভণি হৈছে লাহে লাহে সেইখিনি প্ৰসাৰতা লাভ কৰি আগবাঢ়ি গৈ থাকিব গতিকে চিহ্ন আমি মনত ৰাখিলো তাৰ পিছত যোজ্যতাৰ সম্পৰ্কে জনালো যোজ্যতা যোনখিনি মনত ৰাখিব লাগে কলো এবাৰ ছাত্ৰ ছাত্ৰীসকলক জনাম কেনেকৈ আমি লিখিম লিখাৰ নিয়ম সম্পৰ্কে জনাম গতিকে নিয়ম কেটা কোৱাৰ আগতে আৰু এটা বস্তু জনাই থওঁ যে আমি যৌগটোৰ নাম কওঁতে প্ৰথম ধাতুৰ পাৰ্টটো থাকে আৰু পিছত অধাতুৰ পাৰ্টটো থাকে ম্যাক্সিমাম ক্ষেত্ৰত আৰু ঠিক তেনেকৈ এতিয়া আৰু দুটামান কথা জনাই দিওঁ যে অক্সিজেন এটা অধাতু আৰু এই অধাতু বিলাক যেতিয়া নামৰ পিছত থাকে পিছত থাকুতে সদায় আমি অক্সিজেন বুলি নাপাওঁ অক্সিজেনক আমি অক্সাইড বুলিহে পঢ়িব পাৰিম আৰু অক্সাইড দেখিলে গম পাম যে ই অক্সিজেনক খুচাইছে সালফাৰ টু সালফাইড বুলি থাকিব ক্লোৰিন টু ক্লোৰাইড ফ্লোৰিন টু ফ্লোৰাইড বুলি থাকিব এতিয়া আমি এক নম্বৰ নিয়মটো লৈ গৈছো প্ৰথম আমাক নামটো দিয়াৰ লগে লগে আমি যৌগটোত থকা মৌলৰ মানে চিহ্ন কেটা প্ৰথম উচ্চাৰণ কৰি লিখিম 2 নম্বৰ নিয়মটো হ'ল চিহ্নৰ তলত মৌলৰ যোজ্যতা হলনা হলনি কৰি লিখিম নেক্সট 3 নম্বৰ নিয়মটো হ'ল যোজ্যতা এক হলে মৌলৰ তলত লিখি উপস্থাপন নকৰো বা কৰিব নালাগে এই তিনটাই নিয়ম কিন্তু নহয় পাঁচটা নিয়মৰ কথা কম 4 আৰু 5 নম্বৰ নিয়মটো অলপ পিছত কম এতিয়া এই যি তিনটা নিয়মৰ কথা কলো কিনো কৈছো মই এটা উদাহৰণৰ সহায়ত বুজাই দিলে ছাত্ৰ ছাত্ৰীসকলে বুজি পাব তেনে মই এটা উদাহৰণ ললো ম্যাগনেসিয়াম ক্লোৰাইড তে প্ৰথম নিয়মটো হ'ল যে যৌগটোত থকা মৌলৰ চিহ্ন কেইটা উচ্চৰি লিখিব লাগে তে যৌগটোত ম্যাগনেসিয়াম দেখিছো মানে ম্যাগনেসিয়াম আছে তাৰ চিহ্ন হ'ব Mg আৰু ক্লোৰাইড কৈ দিছো ক্লোৰাইড মানে ক্লোৰিনৰ কথা কৈছো গতিকে তাৰ চিহ্ন হ'ব Cl তেন্তে প্ৰথম নিয়ম অনুসৰি আমি উচ্চৰি কৰি লিখিলো Mg আৰু Cl এটো কিন্তু সংকেত নহয় আমি আৰম্ভণিয়ে কৰিছো লিখিছোহে নেক্সট দ্বিতীয় নিয়মটো হ'ল চিহ্নৰ তলত মৌলৰ যোজ্যতা হলনা হলনি কৰি লিখিব লাগে এতিয়া আমি যোজ্যতা কেটা প্ৰথম ভাবি লম আৰু তাৰ পিছত হলনা হলনি কৰি লিখিম আমি জানো যে ম্যাগনেসিয়ামৰ যোজ্যতা 2 ক্লোৰিনৰ যোজ্যতা 1 তেন্তে হলনা হলনি কৰি লিখিলে এনে ধৰণে হ'ব যে ম্যাগনেসিয়ামৰ তলত 1 এই 1 টো লিখিছো মানে ক্লোৰিনৰ যোজ্যতা লিখিছো ক্লোৰিনৰ তলত 2 লিখিছো মানে ম্যাগনেসিয়ামৰ যোজ্যতা হলনা হলনি কৰি লিখিছো অৰ্থটো এতিয়া বুজি পাইছে চাগে ছাত্ৰ ছাত্ৰীসকলে আৰু 3 নম্বৰ নিয়মটো হ'ল যে যোজ্যতা যদি 1 হয় তেন্তে মৌলৰ তলত লিখি উপস্থাপন কৰিব নালাগে মানে এই 1 টো লিখিব নালাগে তেন্তে ম্যাগনেসিয়াম ক্লোৰাইডৰ সংকেত হ'ব MgCl2 একেবাৰে সহজ নাম চিহ্ন যোজ্যতা যেতিয়া জানিলম নিয়ম কেইটা যেতিয়া জানিলম তিনটা নিয়ম দিছো অনায়াসে লিখিব পাৰিম বাকি দুটা নিয়ম এতিয়া অলপ পিছতে বুজাম বা আৰু এটা উদাহৰণ লওঁ সোডিয়াম অক্সাইড তেনে এক নম্বৰ নিয়ম আমি সিহঁতৰ মৌলকেইটাৰ চিহ্নকেইটা আমি উচ্চাৰণ কৰি লিখিম সোডিয়াম মানে এনে অক্সাইড মানে অক্সিজেনক বুজাইছে O দ্বিতীয়তে আমি যোজ্যতা হলনা হলনি কৰি লিখিম অক্সিজেনৰ যোজ্যতা 2 সোডিয়ামৰ যোজ্যতা 1 অক্সিজেনৰ তলত লিখিলো 3 নম্বৰ নিয়ম 1 হলে নিলিখো তেন্তে Na2O আন এটা উদাহৰণ লওঁ এলুমিনিয়াম অক্সাইড এতিয়া এলুমিনিয়ামৰ সিম্বল আমি জানো Al অক্সিজেনৰ সিম্বল O
এতিয়া এলুমিনিয়ামৰ তলত অক্সিজেনৰ যোজ্যতা 2 এলুমিনিয়ামৰ অক্সিজেনৰ তলত এলুমিনিয়ামৰ যোজ্যতা 3 গতিকে Al2O3 এলুমিনিয়ামৰ তলত অক্সিজেনৰ যোজ্যতা অক্সিজেনৰ তলত এলুমিনিয়ামৰ যোজ্যতা আৰু ইয়াত যেহেতু 1 হোৱা নাই তেনে থাৰ্ড নিয়ম আমি এপ্লাই নকৰো সংকেত ডাইৰেক্ট পাই গলো Al2O3 এবাৰ 4 নম্বৰ নিয়মটো লৈ আহিছো যেটো নিয়মে আমাক ক'ব যদি মৌলৰ তলত লিখা যোজ্যতা কেইটাৰ গুটেই কেইটাকে এটা নিৰ্দিষ্ট সংখ্যাৰে সৰল কৰিব পাৰো বুলে সংখ্যা যোজ্যতা দুইটাতে 2 আৰু বুলে 2 আছে দুইটাকে আমি 2 2 হৰণ কৰিব পাৰো হেতুকে বুজাইছো তেন্তে আমি সৰল কৰি উপস্থাপন কৰিব লাগে এটা উদাহৰণ লওঁ মেগনেছিয়াম অক্সাইড এতিয়া বাকি কেইটা নিয়ম ইয়াত এপ্লাই কৰিব লাগিব প্ৰথম 1 নম্বৰ নিয়ম আমি চিহ্ন দুটা ওচৰাচৰি কৰি লিখিলো মেগনেছিয়ামৰ Mg অক্সাইড মানে অক্সিজেনৰ O যোজ্যতা লিখিলো মেগনেছিয়ামৰ তলত অক্সিজেনৰ যোজ্যতা 2 মেগনেছিয়ামৰ যোজ্যতা 2 টো লিখিলো অক্সিজেনৰ তলত ঠিক এতিয়া আমি দেখিলো যে দুইটাতে 2 2 আছে যোজ্যতা ইয়াতে এটা সৰল কৰিব পৰা অৱস্থাত আছে দুইটাকে আমি যদি দুইটা হৰণ কৰিছো বুলি ধৰো তেন্তে হৈ পৰিব Mg1O1 1 হলে নিলিখো তেন্তে মেগনেছিয়াম অক্সাইডৰ সংকেত হল MgO খুব এটা সহজ কথা এবাৰ নিয়ম 5 লৈ যাও শেষৰটো নিয়ম যেটো নিয়মৰ কথা কলি গুটি বিভিন্ন ধৰণৰ সংকেত ছাত্ৰ ছাত্ৰীসকল লিখিব পৰা হ'ব কিন্তু 5 নম্বৰ নিয়মটো লৈ যোৱাৰ আগতে বা 5 নম্বৰ নিয়মটো অৱগত কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা জানাব লাগিব আৰু সেইটো হল মূলক এতিয়া আমাৰ মূলক মানে হল মৌলবিলাকৰ পৰমাণুবিলাকে কেতিয়াবা থুপ পাতি থাকে আৰু থুপ পাতি কিছুমান আধানৰ ৰূপত থাকে যাক আমি মূলক বা থুপ বুলি কওঁ আৰু এনে মূলকৰ কথা অলৰেডি ছাত্ৰ ছাত্ৰীসকলে গম পাইছে বা জানেই মই জাস্ট থুলমূলকেহে আভাসটো দিছো এনেকুৱা কেইটামান মূলকৰ লগত আমি চিনাকি হৈ থব লাগিব আৰু সেই মূলকৰ যোজ্যতা আৰু চিহ্ন কেইটা আমি জানিব লাগিব তেন্তে আমি সদ্যহতে আমাৰ নৱম আৰু দশম শ্ৰেণী পাৰ কৰিবৰ কাৰণে মই গোটেইবিলাক মূলক বা সকলোবিলাক সামৰি লোৱা নাই প্ৰয়োজনীয় মূলক কেইটা বাছি বাছি দেখুৱাইছো গতিকে নৱম আৰু দশম শ্ৰেণী ভাবিছো এইকেইটা মূলকৰ দ্বাৰা পাৰ হৈ যাব তথাপি দুই এটা স্থান ব্ল্যাঙ্ক ৰাখিছো প্ৰয়োজন যেতিয়া আহিব ছাত্ৰ ছাত্ৰীসকলে নিজেই বুজি সেই মূলকৰ নাম চিহ্ন যোজ্যতা ইয়াৰ লগত সংযোগ কৰিব পাৰিব কমাই ৰাখিছো কন্টেন্টটো যাতে ছাত্ৰ ছাত্ৰীসকলে সহজতে বেছি কাম কৰিব পাৰে গতিকে মই প্ৰথম চিনাকি কৰি দিছো হাইড্ৰক্সাইড OH নিগেটিভ গতিকে ইয়াৰে নিগেটিভ চিহ্নটোৰ পৰা এটা ক্লিয়াৰ হৈ যে এটা নিগেটিভ মানে যোজ্যতা 1 লিখোতে নিগেটিভটো নিলিখিলো হল OH বুলি লিখিলে হল আমি যেতিয়া সংকেতত লিখিম নাইট্ৰেট NO3 নিগেটিভ যোজ্যতা 1 কাৰ্বনেট CO3 ট্ৰু নিগেটিভ যোজ্যতা 2 আমাক দৰকাৰ হ'ব সালফেট SO4 2 নিগেটিভ যোজ্যতা 2 ফসফেট PO4 3 নিগেটিভ যোজ্যতা 3 অ্যামোনিয়াম NH4 পজিটিভ যোজ্যতা 1 এতিয়া ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবৰ কাৰণে এই গিটা যথেষ্ট নৱম আৰু দশম শ্ৰেণীৰ কাৰণে দৰকাৰ হলে ক্ৰমান্বয়ে ইয়াৰ সংখ্যা আগবঢ়াই যাব গতিকে দৰকাৰ হ'ব হাইড্ৰক্সাইড নাইট্ৰেট মনত ৰাখিব ইহত দুটাৰ 1 মই মিলাই থৈছো কাৰ্বনেট সালফেট ইহত দুটাৰ 2 ফসফেট 3 অ্যামোনিয়ামটো এক্সট্ৰা কৰি দিলো কাৰণ এইগিটা আছিল নিগেটিভ আৰু এটো হল পজিটিভ সেই কাৰণে এক্সট্ৰাকে লিখি পিছত লিখি দেখুৱাইছো যে ইয়াৰ 1 তেনে আমি মূলকৰ বিষয়ে জানিলো যেতিয়া চিহ্ন যোজ্যতা জানিলো যেতিয়া এতিয়া নিয়ম 5 টো লৈ যাম তেনে 5 নম্বৰ নিয়মটোত হল তে যৌগত দুটা মৌল নাথাকি কেতিয়াবা হিহঁতৰ মূলক বা থুপ থাকিব পাৰে তে যৌগটোত যদি মূলক থাকিলে আগৰ নিয়ম কেইটা অনুসৰি মূলকৰ তৈলত আমি যোজ্যতা উপস্থাপন কৰিব লাগিব আগৰ নিয়ম থাকিবই পূৰ্বৰ 4টা নিয়মে এপ্লাই কৰিব লাগিব আৰু যদি যোজ্যতা লিখিব লগিয়া হয় মূলকটোৰ তলত তেন্তে আমি সৰু বন্ধনী ব্যৱহাৰ কৰি তাৰ তলত যোজ্যতা লিখিব লাগিব উদাহৰণটা দিলে বুজি পাব ছাত্ৰ ছাত্ৰীসকলে আৰু যোজ্যতা যদি উপস্থাপন কৰিব লগিয়া নহয় তেন্তে বন্ধনীও দিব নালাগে যোজ্যতাও লিখিব নালাগে এটা উদাহৰণ লওঁ মেগনেছিয়াম হাইড্ৰক্সাইড তেনে প্ৰথম নিয়ম অনুসৰি আমি সিহঁতৰ সিম্বল লিখিলো মেগনেছিয়ামৰ Mg আৰু হাইড্ৰক্সাইড অক্সাইড বুলি ক'লে অক্সিজেন লিখিলো হাইড্ৰো মানে মনত পৰিব লাগিব আমাৰ যে হাইড্ৰক্সাইড মানে OH মূলকৰ কথা কৈছে সেই কাৰণে OH প্ৰথম চিহ্ন দুটা লিখি ললো দ্বিতীয়তে সিহঁতৰ যোজ্যতাৰ কথা ভাবিলো হাইড্ৰক্সাইড প্ৰথমতে চিনাকি কৰাইছো গতি OH ৰ যোজ্যতা 1 মেগনেছিয়ামৰ তলত আৰু ঠিক মেগনেছিয়ামৰ যোজ্যতা 2 OH ৰ তলত এতিয়া মই কৈছো 5 নম্বৰ নিয়মটো যদি মূলকৰ তলত যোজ্যতা এটা দুইটো লিখিবই লাগিব কিন্তু মূলকৰ তলত যোজ্যতা লিখিবলৈ হলে আমি এনে ধৰণে ব্ৰেকেট ব্যৱহাৰ কৰি 2 লিখিব লাগিব যদি ব্ৰেকেটটো নিদিলু হয় 2 টোৱে কেৱল হাইড্ৰোজেনকে প্ৰতিনিধিত্ব কৰিলে অক্সিজেনক নকৰিলে হয়
দুইটা এটা বস্তু দুইটাৰ তলত টু যোজ্যতা বহিছে সেইকাৰণে বন্ধনী দিব লাগিব আৰু থাৰ্ড নিয়ম এপ্লাই কৰিলোঁ 1 হ'লে নিলিখোঁ গতিকে MgOH2 মেগনেছিয়াম হাইড্ৰক্সাইড বা আৰু এটা দিছোঁ ছডিয়াম হাইড্ৰক্সাইড প্ৰথম চিহ্ন লিখিলোঁ Na আৰু OH নেক্সট দুইটাৰ যোজ্যতা 1 1 হলনা হলনিকৈ লিখিছোঁ বুলি ধৰিলোঁ এতিয়া 1 হ'লে নালাগে তেন্তে NaOH বন্ধনী নাই দিয়া কাৰণ যোজ্যতা লিখা নাই গতিকে এটাত বন্ধনী ব্যৱহাৰ কৰাটো দেখুৱাইছোঁ আৰু আনটোত বন্ধনী ব্যৱহাৰ নকৰাটো দেখুৱাইছোঁ এতিয়া আমি পাঁচটা নিয়মে কমপ্লিট কৰিলোঁ গতিকে এই গোটেইকেইটা নিয়মৰ মাজেদি আমি প্ৰায়বিলাক যৌগৰ সংকেত এতিয়া লিখিব পাৰিম বাৰু মই গোটেইখিনি সংকেতৰ নিয়মৰ মাজেদি ছাত্ৰ ছাত্ৰীসকললৈ এৰি দিছোঁ এবাৰ চেষ্টা কৰি চাব বুলি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ যে এইকেইটা ভিডিঅ'টো চোৱাৰ পিছতে লগতে যোজ্যতা বা চিহ্ন এই গোটেইখিনি কথা মনত ৰাখি লোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এটা এটাকৈ লিখি চাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে চেষ্টা কৰিবৰ কাৰণে দিছোঁ কেলছিয়াম ক্লৰাইড কেলছিয়াম অক্সাইড কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম কাৰ্বনেট পটাছিয়াম ক্লৰাইড পটাছিয়াম আয়োডাইড পটাছিয়াম অক্সাইড পটাছিয়াম হাইড্ৰক্সাইড পটাছিয়াম সালফেট সোডিয়াম ক্লৰাইড সোডিয়াম অক্সাইড সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম কাৰ্বনেট সোডিয়াম নাইট্ৰেট সোডিয়াম সালফেট মেগনেছিয়াম ক্লৰাইড মেগনেছিয়াম অক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম কাৰ্বনেট লিখিব ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰিব পাৰিব বুলি ভাবিছোঁ গোটেইকেইটা অনায়াসে পাৰিব চাগে ভিডিঅ'টো যদি বুজি পাইছে নেক্সট এলুমিনিয়াম ক্লৰাইড এলুমিনিয়াম অক্সাইড এলুমিনিয়াম হাইড্ৰক্সাইড সিলভাৰ ক্লৰাইড সিলভাৰ ব্ৰমাইড সিলভাৰ নাইট্ৰেট ক্লৰাইড মানে Cl থাকিব ব্ৰমাইড মানে Br থাকিব গম পাইছে চাগে বা আগতে মই পটাছিয়াম আয়োডাইড এটাও দিছোঁ য'ত আয়োডিন I থাকিব জিংক ক্লৰাইড জিংক অক্সাইড জিংক সালফেট জিংক কাৰ্বনেট lead oxide lead nitrate copper oxide copper chloride copper sulfate যিবিলাক ছাত্ৰ ছাত্ৰীসকলে কিতাপত বিভিন্ন ধৰণৰ দশম শ্ৰেণীত বিশেষকৈ ৰাসায়নিক সমীকৰণবিলাকত দৰকাৰ হ'ব বা নৱম শ্ৰেণীত আৰম্ভণি হৈছে যৌগবিলাকৰ ক্ষেত্ৰত এনেকৈ ডাইৰেক্টলি পোনপটীয়াকৈ খুদিব যে আমুক যৌগটোৰ সংকেত লিখা নেক্সট দিছোঁ বেৰিয়াম ক্লৰাইড বেৰিয়াম অক্সাইড বেৰিলিয়াম অক্সাইড চাব ছাত্ৰ ছাত্ৰীসকলে ভালকৈ প্ৰথম দুটাত বেৰিয়াম Ba নেক্সট দিছোঁ বেৰিলিয়াম Be গতিকে মই দেখুৱাই দিলোঁ বাৰু যাতে ছাত্ৰ ছাত্ৰীসকলে পুনতে ভুল কৰি নেপেলায় এটাত বেৰিয়াম আছে আনটোত বেৰিলিয়াম আছে বাৰু লগতে মই দুটামান যৌগৰ সংকেত আকৌ লিখিবলৈ দিছোঁ বিশেষ এটা কাৰণে দিছোঁ কিয় লিখিছোঁ গম পাইছে চাগে ছাত্ৰ ছাত্ৰীসকলে কাৰ্বন ডাই অক্সাইড জেনেৰেলি কিন্তু আমি নিয়ম নজনাকৈ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে জানে কাৰ্বন ডাই অক্সাইড মানে CO2 কেনেকৈ হ'ল দেখুৱাব পাইছোঁ এতিয়া এই ডাই শব্দটোৰ কাৰণে ভয় কৰিবলগীয়া একো নাই ডাইটো কিয় দিছে আমি সংকেতটো লিখাৰ পিছত ক'ম আমি এনেকৈ বুজিম কাৰ্বন অক্সাইড তেন্তে কাৰ্বন আৰু অক্সিজেন কাৰ্বনৰ যোজ্যতা কাৰ্বনৰ তলত অক্সিজেনৰ যোজ্যতা 2 অক্সিজেনৰ তলত কাৰ্বনৰ যোজ্যতা 4 এটা 2 আৰু 4ক আমি এটা নিৰ্দিষ্ট সংখ্যা 2 দ্বাৰা সৰল কৰিব পাৰোঁ তে 2 দ্বাৰা যদি সৰল কৰোঁ তেন্তে C1O2 হ'ব 1 নিলিখো CO2 তে কাৰ্বন ডাই অক্সাইড কিয় লিখিলোঁ ডাই মানে দুটা অক্সিজেন আছে ই আসলতে যোজ্যতাক বুজাইছে কিন্তু যোজ্যতাটোৱে কি বুজাইছে অক্সিজেন দুটা কাৰ্বনৰ লগত জড়িত হৈ আছে তে ডাই সেই কাৰণে লিখা হয় ঠিক তেনেকৈ নৱম শ্ৰেণীৰ পাঠ্যপুথিত এটা সংকেত লিখিবলৈ আছে কাৰ্বন টেট্ৰা ক্লৰাইড এই টেট্ৰা শব্দটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিয়ম জনাৰ পিছত অলপ কনফিউজ কৰে যে টেট্ৰাটো কি আহিল আৰু কেনেকৈ লিখিম এই ডাইটোৰ নিচিনাকৈ টেট্ৰাটো ছাত্ৰ ছাত্ৰীসকলে এৰি পেলাই কাৰ্বন ক্লৰাইড বুলি বুজক কাৰ্বন ক্লৰাইড লিখিলোঁ ক্লোৰিন মানে Cl কাৰ্বনৰ তলত ক্লোৰিনৰ যোজ্যতা ক্লোৰিনৰ তলত কাৰ্বনৰ যোজ্যতা মানে CCl4 4 অৰ্থটো হ'ল টেট্ৰা মানে মনো মানে এটা ডাই মানে দুটা ট্ৰাই মানে তিনিটা ঠিক তেনেকৈ টেট্ৰা মানে চাৰিটা CCl4 চাৰিটা থকাৰ কাৰণে কাৰ্বন ক্লৰাইড নকৈ কাৰ্বন টেট্ৰা ক্লৰাইড বা পাঁচটা হ'লে পিছত পেন্টা ছটা হ'লে হেক্সা এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে পাব সেইকাৰণে এই দুটা সংকেত দেখুৱালোঁ এবাৰ নিয়ম প্ৰয়োগ কেতিয়াবা কিছুমান সংকেতত কৰিবলগীয়া নহয় আৰু সেইকেইটা সংকেত কিন্তু আমি অটোমেটিক মনত ৰাখিব লাগিব সেইকাৰণে সেইকেইটা দি দিলোঁ যেনে এমোনিয়া এতিয়া এমোনিয়াম মূলকটো দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলে NH4 পজিটিভ এতিয়া মটো নাথাকি অকল এমোনিয়া হ'লে কিন্তু এটা যৌগ এমোনিয়াম এটা মূলক এমোনিয়া এটা যৌগ তে এমোনিয়া বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ বুজিব ইয়াত নাইট্ৰোজেনে আছে নে হাইড্ৰোজেনে আছে নে সেইকাৰণে ইয়াত নিয়মৰ দৰকাৰ নাই ছাত্ৰ ছাত্ৰীসকলে স্পেচিয়েলি মনত ৰাখি ল'ব এমোনিয়াৰ সংকেত NH3 আৰু NH4 পজিটিভ হ'লে এমোনিয়াম মূলক আৰু NH3 হ'লে এমোনিয়া যৌগ মিথেন CH4 বা পানীটো জানেই সকলোৱে সেইকাৰণে পানী বুলি ক'লে জানো আমি ডাইৰেক্টলি ক'ব পাৰিম সেইকাৰণেটো নিয়মৰ কথা নে ডাইৰেক্টলি মনত ৰাখিব H2O গতিকে এইকেইটা নিয়ম মনত প্ৰয়োগ নকৰাকৈ মনত ৰাখিবলগীয়া সংকেত
নেক্সট আৰু এটা বিশেষ কথা লৈ গৈছোঁ, কেইটামান খেলি মেলি লগা কথা। এই নিয়ম জনাৰ পিছত আৰু দুটামান কথাই ছাত্ৰ ছাত্ৰীসকলক খেলি মেলি কৰিব। কি হয় কৰিব সেইকেইটা হ'ল ছালফাইড, ছালফেট আৰু ছালফাইড। সেইকাৰণে স্পেচিয়েলি একেবাৰে ভিডিঅ'টোৰ শেষত নিয়ম ইত্যাদি সকলো কৈ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছোঁ। এতিয়া ছালফাইড মানে অকল ছালফাৰ, ছালফেট মানে SO4 আৰু ছালফাইড মানে SO3। এই কথাটো যদি বুজি লয় তেন্তে ক্লিয়াৰ হৈ যাব। মানে দ হ'লে অকল ছালফাৰ থাকিব যৌগটোত, ছালফেট বোলে SO4 থাকিব, ছালফাইড বোলে SO3। তেন্তে এই কথাটো জানিলোঁ যেতিয়া ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰি চাওকচোন। ছডিয়াম ছালফাইড, ছডিয়াম মানে Na, ছালফাইড মানে S, নিয়ম প্ৰয়োগ কৰি লিখিব বুলি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে। এবাৰ ছডিয়াম ছালফেট দিলোঁ, তেন্তে ছডিয়াম থাকিলে ছালফেট মানে S নিলিখোঁ, এবাৰ SO4 লিখিম। আৰু একেদৰে যদি ছডিয়াম ছালফাইড দয়ে হ'ল, এইটো কাৰেক্ট কৰি ল'ব। ছালফাইড মধুনীয়া ত কৰিলে কি হ'ব? মধুনীয়া ত কৰিলে SO3 হ'ব। SO3 ব্যৱহাৰ কৰি কি হয় ছাত্ৰ ছাত্ৰীসকলে সংকেতটো লিখি চাব। ভাবিছোঁ ভিডিঅ'টোৰ জৰিয়তে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ ৰাসায়নিক সংকেতবিলাক লিখিব পাৰিব। য'তে যেনেধৰণৰ নাম পাওক ট্ৰাই কৰি চাওক। খুব এটা ইণ্টাৰেষ্টিং আৰু অতি প্ৰয়োজনীয়, যিকোনো ক্ষেত্ৰতে ৰসায়ন বিদ্যাই হওক বা জীৱবিজ্ঞানৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰতে এই সংকেতবিলাক লিখাৰ ক্ষেত্ৰত দৰকাৰী হ'ব বুলি ভাবিছোঁ। ভিডিঅ'টোৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। থেংক ইউ।